মানগানাং বুংথিগিৰি অসমীয়াত এতিয়াই হোৱা নাই বুজি নাপাব ইণ্টাৰপ্ৰেটৰ নাই কুৱেশ্যনটো দিবলৈ দিছে বড়োত অসমীয়াত একদম জবৰদস্ত মই তথাপিও বড়োত ক'ম আৰু অসমীয়াত ইয়াৰ ভাঙনিটো ক'ম যিহেতু সুযোগ দিয়া হৈছিলে আৰু গোটেই বড়ো ৰাইজে আশা কৰি আছিল যে 15ম যি অসম বিধানসভা ইয়াৰ পৰা বড়ো ভাষাত প্ৰশ্ন সুধিব পৰা আৰম্ভ হ'ব বুলি তো এইকাৰণে নহয় লিখিব পাৰিব কিন্তু ইণ্টাৰপ্ৰেটৰৰ আমাৰ ব্যৱস্থাটো হোৱা নাই ইয়াত মানে চেনেলটো নিউ বিল্ডিঙত হৈ যাব ব্যৱস্থা কৰি আছে নহয় লিখিত তথাপিও উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মানগানাং বুংথিগিৰি অসমীয়াত এতিয়াই হোৱা নাই বুজি নাপাব ইণ্টাৰপ্ৰেটৰ নাই কুৱেশ্যনটো দিবলৈ দিছে বড়োত অসমীয়াত একদম জবৰদস্ত মই তথাপিও বড়োত ক'ম আৰু অসমীয়াত ইয়াৰ ভাঙনিটো ক'ম যিহেতু সুযোগ দিয়া হৈছিলে আৰু গোটেই বড়ো ৰাইজে আশা কৰি আছিল যে 15ম যি অসম বিধানসভা ইয়াৰ পৰা বড়ো ভাষাত প্ৰশ্ন সুধিব পৰা আৰম্ভ হ'ব বুলি তো এইকাৰণে নহয় লিখিব পাৰিব কিন্তু ইণ্টাৰপ্ৰেটৰৰ আমাৰ ব্যৱস্থাটো হোৱা নাই ইয়াত মানে চেনেলটো নিউ বিল্ডিঙত হৈ যাব ব্যৱস্থা কৰি আছে অকল বড়ো নহয় বড়ো এছামিজ ইংলিছ আৰু হিন্দী আৰু বেংগলী এট এ টাইম 5 লেংগুৱেজত আমাৰ কিবাটো নেক্সটত চলি যাব 5টা লেংগুৱেজত খুলি থাকিব চবে ঠিক আছে অধ্যক্ষ মহোদয় মই আপোনাৰ জৰিয়তে সন্মানীয় মন্ত্ৰী মহোদয়ক পৰা জানিব বিচাৰিছোঁ যদিও প্ৰশ্নৰ উত্তৰ দিয়া হৈছে যদিও ইয়াত স্পেচিফিক উত্তৰটো অহা নাই যে কোকৰাঝাৰ যি মেডিকেল কলেজ আছে সেই মেডিকেল কলেজটো কেতিয়া সম্পূৰ্ণ হ'ব কনষ্ট্ৰাকশ্যন আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব এই কথাটো মই আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ মন্ত্ৰী মহোদয় মাইক কোকৰাঝাৰ মেডিকেল কলেজ প্ৰথম মই কৈ লৈছোঁ খুলুমবাই ধন্যবাদ তাৰপিছত কোকৰাঝাৰ মেডিকেল কলেজৰ ক্ষেত্ৰত অধ্যক্ষ মহোদয় ইতিমধ্যে তেখেতে মই প্ৰশ্নৰ উত্তৰত কিছু দিছোঁ কোকৰাঝাৰ মেডিকেল কলেজখন আমাৰ আৰম্ভ কৰা হৈছিল আমি 2019 চনৰ মাৰ্চ মাহত আমাৰ তাৰ ৱৰ্ক অৰ্ডাৰ দিয়া হৈছিল আৰু 382 কোটি 69,000 টকাৰ মানে 69 লাখ টকাৰ ইয়াত ধাৰ্য কৰা হৈছিল আৰু এতিয়ালৈকে কলেজৰ কাম 40% হৈছে ফিজিক্যালি আৰু ফাইনেন্সিয়েলিও আমি 35%ৰ আমি টকা পইচা দিছোঁ প্ৰায় 115 কোটি টকা ইতিমধ্যে তাৰ পেমেন্ট কৰা হৈছে গতিকে এইখিনি কোকৰাঝাৰ কলেজৰ এটা অগ্ৰগতিৰ খতিয়ান মোটামুটি তাত এটা সমস্যা হৈ আছিল গৌৰাংগ নদীখন একদম কাষেদি গৈছে গতিকে গৌৰাংগ নদীৰ খহনীয়াই কলেজৰ কিছু অসুবিধা কৰিছিল সেইটো প্ৰায় 40 কোটি টকা ইতিমধ্যে আমাৰ ৱাটাৰ ৰিসোৰ্স মিনিষ্টাৰে কাম চাই আহিছে আৰু মই ৱাটাৰ ৰিসোৰ্স থাকোতে এইটো চেংচন দি কাম আৰম্ভ কৰিছোঁ এতিয়া ইয়াত কথা হ'ল কি কলেজৰ ক্ষেত্ৰত আমি এটা টাৰ্গেট লৈছোঁ যে আমি 22 চনৰ ভিতৰত এই কলেজৰ কাম ফিজিকেল মানে কনষ্ট্ৰাকশ্যনৰ কাম সম্পূৰ্ণ কৰি 23 চনৰ পৰা ইয়াত যাতে পাঠ্যক্ৰম আৰম্ভ কৰিব পৰা যায় গতিকে সেইটো লক্ষ্য স্থিৰ কৰি আমাৰ আগবঢ়া হৈছে নেক্সট সন্মানীয় অধ্যক্ষ আৰু দ্বিতীয় প্ৰশ্ন আছিল কোকৰাঝাৰ ৰঘুনাথ ব্ৰহ্ম যি চিভিল হস্পিটেল আছে ইয়াত মেডিচিন স্পেচিয়েলিষ্ট অৰ্থোপেডিক স্পেচিয়েলিষ্ট এনেকুৱা নাই তো মন্ত্ৰীয়ে উত্তৰ দিছে কিন্তু কেতিয়াৰ পৰা দিয়া হ'ব এইখিনি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ মন্ত্ৰী মহোদয় মাননীয় অধ্যক্ষ মহোদয় কোকৰাঝাৰ যিখন
ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটাল। ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটালত কেইজনমান বিশেষজ্ঞ কম আছে, কিন্তু তাত আছে গাইনকলজিষ্ট আছে 5 গৰাকী আছে, জেনেৰেল চাৰ্জনো আছে 3 গৰাকী, এনেস্থেচিয়াৰ স্পেচিয়েলিষ্ট আছে 1 গৰাকী, আই ডক্টৰ আছে 3 গৰাকী, ENT ডক্টৰ আছে 2 গৰাকী, এইখিনি আছে। তাত মেডিচিনৰ ডক্টৰ নাই, নহয় জানো? তেখেতে সেইটো কথা আনিছে আৰু মেডিচিনৰ ডক্টৰৰ প্ৰত্যেকতে প্ৰয়োজন আছে। গতিকে আমি অধ্যক্ষ মহোদয় কিছু ইণ্টাৰভিউ এতিয়া লৈছোঁ, আমাৰ এপইণ্টমেণ্ট হ'ব অলপ দিনৰ ভিতৰতে, আৰু তাৰ পৰা আমি কোকৰাঝাৰত সেইটো বিশেষকৈ যি নাই এই মেডিচিনৰ বিশেষকৈ আমি সেইটো পূৰণ কৰিবলৈ আমাৰ পৰিকল্পনা আছে।